নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। কিন্তু মই ভালে নাই, আপোনালোকক এইকেইদিন ভিডিঅ' দিব পৰা নাই। কিছুমান মানে ক'তো যাব পৰা নাই, তেনেকৈ ক'ৰবাত যাব পৰা হ'লেতো আৰু ভিডিঅ'টো পালেইহেঁতেন। তো এতিয়া এনেই অলপ ওলাই আহিলোঁ, ওলাই আহোঁতে ভাবিলোঁ বোলো এটা ভিডিঅ' বনাওঁ। আপোনালোক সকলো কেনেকুৱা আছে জনাবচোন। চাইকেল চলাই আহি আছোঁ আৰু মজাকৈ। আৰু মোৰ লালপৰি নাই, মানে লালপৰি মই বনাব দিলোঁ মই স্কুটিখন, সেইটো কাৰণে আনিব নোৱাৰিলোঁ। চাইকেল লৈয়ে ভাল লাগে ন কেতিয়াবা। তো এইটো আমাৰ ৱাটাৰ ছাপ্লাই। তো আহি আছোঁ চাইকেল চলাই, ক'তনো যাম বোলো। ব'লকচোন এনেই বন্ধু এঘৰতে এনেই ফুৰি আহোঁগৈ মোৰ লগত, আপোনালোকো ব'লক। তো এইটো হ'ল ৰাস্তা আমাৰ। কি কৰি আছে? ভিডিঅ' এনেই আৰু হা হা অঁ ইউটিউবত দি আছোঁ, পাইছে ন? দিছোঁ আৰু আপোনালোকক এইকেইদিন মানে ভিডিঅ' দিব পৰা নাই, মই ক'তো যোৱা নাই তেনেকৈ ওলাই পেলাই। তো যাব লাগিব ৰ'বচোন, এইকেইদিনতে যাম আকৌ ক'ৰবাত। তো অলপ ওলাই আহিলোঁ, এইপিনে যাব লাগে আমাৰ ঘৰলৈ। আৰু এইপিনে যদি আপোনালোকে আগৰ এইপিনে যায়, এইপিনে আপোনালোকে যাব টেটুন চাৰিআলি। টেটুন চাৰিআলি আপোনাৰ বৰঙাবাৰী ঘাইগাঁও এনেকৈ ওলাই যাব পাৰিব আৰু লখিমপুৰ ছাইড। তো এইটো পূব, এইটো হ'ল পশ্চিম। সেইটো কথা ব'লক। তো এই আৰু ধুনীয়া ধাননিৰ মাজে মাজে বাকী ভাবিলোঁ কি আৰু আজি আপোনালোকক এনেই কথাটো কওঁ, কাৰণ এইকেইদিন আপোনালোকক মই ভিডিঅ' দিবই পৰা নাই তেনেকৈ। আহি পাই গ'লোঁ। আমাৰ এইটো এটা মানে আমাৰ স্মৃতি আৰু সৰুকালৰ পৰা ৰাস্তা ফুৰিবলৈ আহোঁ সন্ধিয়া সময়ত, চব লগৰ লগে ভাগে মিলি পেলাই। এইটো পুলতে বহোঁ, মজা। বাকী সকলো ঠিকে আছেতো? আপোনালোকক লগ পাব পৰা নাই এইকেইদিন, কি কৰিব আৰু। ক'ৰবাত যাব পৰা হ'লেতো ভালেই আছিলে। আপোনালোকক দেখাবলগীয়াতো জেগা ধেৰ আছে, কিন্তু যাবলৈহে সময় মিলাব পৰা নাই তেনেকৈ। দেখিছেনে পাছফালে মজা লাগিছে ন? তাৰপিছত এইটো পুলতে আমি আহি পেলাই থাকোঁ মানে মজাকৈ, সন্ধিয়া সময়ত ওলাই আহোঁ। আজিকালি লগবোৰ নাই, চব গ'ল নিজৰ নিজৰ কামত ব্যস্ত চব। তো এহেঁত দুটা আহিছে যেনেকৈ পুচি ঘাটোৱাৰ মানছে। তো এনেকৈ ওলাই আহে ন, আমি বহুত দিন হ'ল তেনেকৈ আহিবই পৰা নাই। এইপিনে যাব লাগিব, লগৰটো ঘৰৰ পৰা আহোঁগৈ ব'লক এক পাক ফুৰি। আৰু এইটো বিদ্যুতা নহয়, যাওঁ ইয়াৰ পৰা এতিয়া লগৰটোৰ ওচৰত যাওঁ, এনেই এপাক ঘূৰি আহোঁগৈ। আপোনালোকো ব'লক। এইফালে ৰেচ লাগি আছে, ৰেচ। ৰ'বা ৰ'বা ৰ'বা, সুধিম ৰ'ব ক'ত যায়। ৰ'বা আহাচোন, কথা এটা আছে। ক'ৰ পৰা আহিলা? গমীৰ পৰা। এতিয়া এইপিনে পৰা গমী নহয় নহয়, এইপিনে ক'ত ফুৰিব গ'লা? ক'ত ফুৰিব গ'লা? ওচৰলৈ আহা। ক'ত ফুৰিব গ'লা? ব'লক যাওঁ। পূৰা এতিয়া গমীৰ পৰা আহিছে বোলে, এইপিনে গমী, এটা ইপিনে পৰা আহিছে বোলে। সেইটো পোৱালি পূৰা ঘূৰি আছে আৰু। এতিয়া সন্ধিয়া টাইম আমাৰ এইকণত, সন্ধিয়া টাইমটো মজা লওক। এতিয়া আৰু ভিডিঅ' বনোৱা নহ'ব, যিহেতু এটা ফোন আহি গ'ল। সেইকাৰণে এতিয়া যাওঁ, ঘৰত যাওঁ। ঘৰত গৈ পেলাই এইফালে যাবলগীয়া হৈ আছে, আৰু ইমান আন্ধাৰ হৈ গ'লে আৰু মোৰ প্ৰব্লেম হৈ যায় ভিডিঅ' বনোৱাত। তো এতিয়া টাটা, ব'লক এতিয়া ইয়াৰ পৰা পটাপট যাওঁ, ঘৰ যাব লাগে। মজা। তো আজিৰ কাৰণে বাই বাই, কাইলৈ সকলোকে লগ পাম আকৌ ৰাতিপুৱা উঠি পেলাই। এতিয়া টাটা। তো বন্ধু বান্ধৱীসকল আকৌ আহি গ'লোঁ। কালিতো বন্ধু ঘৰলৈ যোৱাও নহ'লে, বা আপোনালোকৰ ভিডিঅ'টো মই কমপ্লিট কৰিব নোৱাৰিলোঁ। কালি বন্ধু ঘৰলৈ যোৱা নহ'লে, কিন্তু বেলেগ ক'ৰবালৈ গ'লোঁ। ক'ত গ'লোঁ আপোনালোকক মই আকৌ দেখাই আছোঁ। কালি ৰাতি কি হৈ গ'ল মানে, ওচৰতে ভাওনা এখন হৈ আছিলে বুলি গম পালোঁ। তো ভাবিলোঁ কি যাওঁ, ভাওনা বহুত দিন হ'ল চোৱা নাই, বহুত দিন হ'ল এনেকৈ মানে ভাওনা এইবোৰ চোৱা হোৱা নাই ন। লকডাউনৰ পৰা কি ক'ভিডৰ পৰা একোৱেই সেইবোৰ নোপোৱা হৈ গ'ল।
তো পাই গ'লোঁ চান্সটো, লগৰটোক ক'লোঁ, কুমুদৰে মই দুয়োটাই গ'লোঁ, গৈ পেলাই চালোঁ আৰু আপোনালোকলৈও লৈ আহিছোঁ। মই য'ত যাম আপোনালোকক লৈ নাযাম তেনেকুৱা কিবা কথা আছে নেকি? মই ক'ৰবালৈ গ'লে আপোনালোকক লৈহে যাম। তো কেইটামান শ্বট আছে আপোনালোকক দেখাইছোঁ ভাওনা, কিছু দৃশ্য আপোনালোকে চাওক আৰু একদম এনজয় কৰক। ধুনীয়া হৈছিলে ভাওনা চাই মজা পালোঁ। আপোনালোকে অলপ চাই লওক তাই। সেনাপতি ভাওনা চাই আপোনালোকে কেনেকুৱা পালে জনাব কমেণ্টত। আৰু ভাওনাখন বহুত ধুনীয়া হৈছিলে। ওচৰে পাজৰে যদি আপোনালোকে পাই চান্স ক'ৰবাত তেতিয়াহ'লে গৈ পেলাই চাই আহিব, কাৰণ ভাওনা আমি নাচালে কোনে চাব? আমাৰ সংস্কৃতি হয়, আমি চাবই লাগিব। তো ভাওনাখন চাই পেলাই যিহেতু ভাল লাগিলে, আপোনালোকে কেনেকুৱা পাইছে মোক এবাৰ কমেণ্টত জনাই দিব। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিলোঁ। কাইলৈ জেগাত যাম, গৈ পেলাই আৰু এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াম। তো আপোনালোকে ইমানখিনি চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। যদি কোনোবা ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব। তো আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। বাই বাই, টাটা।